হেপী হলি ৰাইজ। আৰু আমাৰ অৱস্থা কি কৰিলে দেখিলেনে তাইহঁতে মানে কি গোটেই মানে চুলিয়ে তুনিয়ে গোটেইখন সানি অৱস্থা নাই। আপোনালোকৰ ফালে কেনেকৈ মানি গাইজ এনেকুৱাই হলি মানিছে। এইফালে আমি পিছফালে মানে এনেকুৱা দৌৰ মাৰিছোঁ, দৌৰ মাৰিও পাত্তা নাপালোঁ, একদম ধৰি লৈ গোটেইবোৰ। তাৰপিছত ভণ্টিক কি অৱস্থা কৰিলে, এইফালে চুলি কাপোৰ একদম অৱস্থাই নাই, গোটেই হেৰিকে খাই পাইছোঁ, গোটেই হলিয়ে খাই পাইছোঁ, মানে মোক কিবা লাগি গৈছে। আকৌ যোনটো দাই মানে আমাক সানিছিলি, আকৌ মানে দাইকো আমি পানী ঢালিলোঁ। এইফালে মাজুবাই পানী ঢালি দিলে একজাৰ। আৰু এইখিনিও তাই মানে শান্তি নহ'লে আকৌ আমি ওলাইছোঁ ফাকুৱা লৈ। এইফালে যিহেতু নিজে গোটেই ফাকুৱাজনী হ'লোৱেই, আকৌ বেলেগকো সানিব লাগিব যে, সেইটো কাৰণে খুৰীহঁতৰ ঘৰলৈ গ'লোঁ। খুৰীক আৰু ভণ্টি বোলো পোৱালিটোকো সানি দিলোঁ। ঢেৰ হ'ল নাই বাৰু, অকণমান সানি দিছোঁ। আকৌ এইফালে এই জোনালীহঁতৰ ঘৰৰ ফালে আহিলোঁ, তাইকো পূৰা সানিলোঁ। ভণ্টিক পূৰা চৌচাই সানি দিলে, মোকো গোটেই চৌচাই সানি গোটেই অৱস্থা নাই। আৰু এইফালে দেখিছেনে চবকে বোকা পানী মানে লেতেৰা পানী চব ছিটাইছোঁ। আৰু আপোনালোকে কেনেকৈ মানে হলি মানিছে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। হেপী হলি।